হেল্ল' বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বহুত ধুনীয়া ভিডিঅ' লৈ আনিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক এটা বস্তু, ৰাতিপুৱা মই শুই উঠি আগফালে আহিছোঁ আৰু ফুলপাহ ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। গোন্ধটো যে ইমান ধুনীয়া নহয়। ইয়াৰ নামটো কি নাজানো, নতুনকৈ হৈছিলে কিন্তু আজি প্ৰথম ফুলিছে। আজি পটককৈ ৰাতিপুৱা দেখিছোঁ, ইমান ধুনীয়া হৈছে আৰু ইমান ভাল লাগিছে দেখিয়ে। আৰু মই জুম কৰি দেখোঁ, গোন্ধটো যে কি ধুনীয়া মানে। ৰাতিপুৱাই এয়া জয়সাগৰ হস্পিটেল আহিব লগা হ'ল। এতিয়া এই জয়সাগৰ হস্পিটেলত আছোঁহি মাৰ লগত। কি কৰিছোঁ গম পাই থাকিব, চাই থাকক ভিডিঅ'টো। মা ছেকেণ্ড ড'জৰ কাৰণে শ্লট পোৱা নাছিলোঁ, কিন্তু আজি ৰাতিপুৱাই হঠাতে 7টামান বজাতে শ্লট পাই গ'লোঁ আৰু জয়সাগৰ হস্পিটেল ওচৰতে পাই গ'লোঁ। গতিকে সেইকাৰণে আজি ৰাতিপুৱাই হস্পিটেল পালোঁগৈ। হাই গাইজ, এতিয়া দুপৰীয়া সময় হ'ল। এতিয়া মাক বেজী দি লৈ আনিলোঁহি, ঘৰ পালোঁহি আৰু আহোঁতে অলপ বজাৰ কৰিলোঁ। সেইখিনি আপোনালোকক নেদেখুৱালোঁ আৰু অলপ মাছ কিনিলোঁ, শাক পাচলি এনেকুৱা সৰু সুৰা বজাৰ, খোৱা বজাৰ কৰিলোঁ। আৰু এতিয়া ভাবিছোঁ এটা বস্তু বনাওঁগৈ আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। অলপ ৰেষ্ট ল'লোঁ, 1 ঘণ্টামান হ'ল পিছে অহা। এতিয়া অলপ এটা বস্তু বনাওঁ যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু যদি ভাল পায় ঘৰত বনাব পাৰিব। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেন্তে এটা প্লিজ লাইক কৰি থৈ যাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া ভাতৰ বাবে মাছ বনাব লৈছোঁ, ইলিচ মাছৰ এটা ৰেচিপি। গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মাছ বনাবৰ বাবে মাছটো মইতো ফ্ৰাই কৰি ল'লোৱেই, আৰু কেৰাহীত তেল গৰম হোৱাৰ পাছতে এয়া মই জিৰা কেইটামান ফুটাই লৈছোঁ। তেলটো গৰম হোৱাৰ পিছত জিৰাটো ফুটাই ল'লোঁ, আৰু এয়া জিৰা ফুটোৱাৰ পাছতে মই এয়া পিঁয়াজ দিছোঁ। পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজটো কাটি ভালদৰে তেলৰ লগত মিহলাই ল'ম। কেৰাহীখন যে দেখি আপোনালোকে নাহাঁহিব, কেৰাহীখন বহুত ডাঙৰ হয়। আচলতে মই তলত বনাইছোঁ যে সেইকাৰণে সৰু গোটেই লাগিছে। কেৰাহীখন আচলতে ডাঙৰ হয়। আৰু এয়া মই আদা নহৰু দি ল'লোঁ। আদা নহৰু দিয়াৰ পাছতে মই এয়া বিলাহী দিছোঁ 2টা। ধুনীয়াকৈ বিলাহীকেইটা মিহলাই ল'ম। আৰু বিলাহীকেইটা মিহল হ'বৰ কাৰণে মই অলপমান নিমখ দিছোঁ, সোৱাদ অনুসৰি দিব। নিমখটো দিলে মানে বিলাহীটো গলি যায়। আৰু আপোনালোকেতো জানেই, আৰু আপোনালোকে মোতকৈ বহুত জানে, মই জানো। তথাপিও মই যেনেকৈ বনাইছোঁ তেনেকৈ আপোনালোকক দেখুৱাইছোঁ। আৰু হালধি দিয়াৰ পাছতে মই ইয়াত দিছোঁ নাৰিকলটো এনেকৈ ৰুকি লৈছোঁ। মই ঘৰুৱা নাৰিকলেই হয়, আমাৰ ঘৰত আছে যিহেতু। নাৰিকলটো ভালদৰে মিক্স কৰি ল'লোঁ, আৰু ইয়াত মই এতিয়া অলপমান গৰম পানী দিছোঁ। গৰম পানী দি ভালদৰে অকণমান সিজিব দিম নাৰিকলটো। আপোনালোকে যিমান ডাঠ কৰে নিজৰ কথা। আৰু মই এয়া গৰম পানী হৈ গ'ল, আৰু এই গৰম পানী দিয়াৰ পাছতে মই ইলিচ মাছ কেইপিচ দি লৈছোঁ। ইলিচ মাছটো আচলতে খাই বহুত সোৱাদ লাগে, আৰু কাঁইটটো কিন্তু এইটো অলপ বেছি হয়। মই খাই ভাল পাওঁ সোৱাদটো, কিন্তু কাঁইটৰ কাৰণে অলপ বেয়াও লাগে খাই, কিন্তু সোৱাদটোৰ কাৰণে ভালেই লাগে। আৰু মাছখিনি দিয়াৰ পিছত অকণমান উতলিব দিম, আৰু উতলাৰ পাছতে মই কেইটামান নৰসিংহ পাত দি দিছোঁ। তাৰ গোন্ধটো আহিবলৈ ভাল লাগে নৰসিংহ পাতৰ। আৰু মই লাষ্টত একেবাৰে চাহী গৰম মছলা, এইটো এটা কিনিবলৈ পায় বজাৰত, আপোনালোকে চাগে ইউজ কৰিছে। এই চাহী গৰম মছলাটো অলপ ছটিয়াই দিছোঁ। মানে চাহী গৰম মছলাটো ছটিয়ালে কি হয়, গোন্ধটো বহুত ধুনীয়া আহে। আৰু যদি পাৰে আপোনালোকে জলকীয়া খাই জলকীয়া অলপ দি দিব। আৰু এয়া চাওক, আমাৰ ইলিচ মাছৰ ৰেচিপি হৈ গ'ল।